আসাম ট্ৰেডাৰ নিৰঞ্জন ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই দেখুৱাম চাওক, অলপ মই চাৰ্টটো বেলেগত দেখুৱাইছোঁ। আজি মই যোৰহাট দেখুৱাই আছোঁ। এতিয়া চাওক মাৰ্কেটে কি কৰিলে, নিফটি 50ত প্ৰথমতে কি কৰিলে চাওক, নিফটি 50ত অপেনিং হৈছিলে 19,581 বা 80 ভিতৰতে অপেনিং হৈছিলে। অপেনিং হৈ মাৰ্কেট কি হ'ল, ডাউন ছাইডলৈ গ'ল। যেতিয়াই 538 মাৰ্কেটে ডাউন কৰিলে, ডাইৰেক্ট মাৰ্কেট বিয়াৰিছ হ'ল। দেখা পাইছে 19,500লৈকে মাৰ্কেট বিয়াৰিছ হৈ গ'ল আৰু 40 পইণ্টছ মাৰ্কেট বিয়াৰিছ হ'ল। বিয়াৰিছ মাৰ্কেট হ'ল যদিও কি হ'ল, মাৰ্কেটে ডাইৰেক্ট আপ মুভ দি দিলে। আপ মুভ এনেকুৱাকৈ দিছে 100 পইণ্টছ ডাইৰেক্ট আপ মুভ, যিটো 618 টাৰ্গেট তালৈকে মাৰ্কেট আহি পাই গ'ল। মানে মাৰ্কেটে এইটোৱে বুজাইছে যে মাৰ্কেট বিয়াৰিছ হ'লেও মাৰ্কেট তুৰন্ত আপ ছাইডলৈ যাব। গতিকে মাৰ্কেটে পূৰা বুলিছ ট্ৰেডত সম্ভাৱনা আছে এতিয়া কালিলৈ। অহা এক্সপাইৰী তাৰিখ নিফটি 50ৰ যিটো এক্সপাইৰী দিন সেইটো হৈ গ'ল এতিয়া বৃহস্পতিবাৰ, আৰু বেংক নিফটিৰ এক্সপাইৰী দিন হৈ গ'ল আমাৰ কাৰণে বুধবাৰ। ঠিক আছে, এতিয়া আৰু মান্থলি এক্সপাইৰী হ'ল বৃহস্পতিবাৰ বেংক নিফটিৰ কাৰণে। ঠিক আছে, এতিয়া চাওক অকণমান চেঞ্জ কৰিছে। ছেপ্টেম্বৰ মাহৰ পৰা নতুন কিছুমান পলিচি আহিব পাৰে, বিভিন্ন ধৰণে ট্ৰেডিং কৰোঁতে অকণমান সাৱধান হ'বৰ কাৰণে এতিয়া অকণমান বেলেগ প্ৰতিটো দিনতে, এতিয়া সপ্তাহৰ প্ৰতিদিনতে এটা এক্সপাইৰী হয়। ঠিক আছে, এতিয়া আপুনি যদি ট্ৰেড কৰে চাওক, নিফটি 50 মই ডাইৰেক্ট আপোনালোকক টাৰ্গেট দি দিছোঁ 19,618। যদি ডাইৰেক্ট ক্ৰছ কৰি দিয়ে, ধৰি লওক 19,630 যদি ক্ৰছ কৰি দিয়ে, 618ৰ পৰা 30ৰ ভিতৰত অপেনিং হৈ যদি ডাইৰেক্ট ক্ৰছ কৰি দিয়ে, তেতিয়া মাৰ্কেট ডাইৰেক্ট যাব পাৰে 19,716ৰ পৰা ডাইৰেক্ট 19,800লৈকে মাৰ্কেট যাব পাৰে। আৰু যদি চাওক অলপ গেপ ডাউন অপেনিং হয়, ধৰি লওক 19,538, তেতিয়াও মাৰ্কেটে ডাইৰেক্ট যাব 19,618ৰ পৰা 630লৈকে মাৰ্কেটে আকৌ যাবলৈ চেষ্টা কৰিব, যিহেতু সেইটো এটা বহুত ডাঙৰ ৰেজিষ্টেঞ্চ এৰিয়া হয়। আৰু চাওক এতিয়া মাৰ্কেটত মই কৈ দিছোঁ ডাইৰেক্ট আপোনালোকে চাওক, আপ মুভৰ বাবে ট্ৰেড কৰক এই দুদিন বা এদিন। নিফটি 50ত কৈ আছোঁ মই বাৰে প্ৰতি, কাৰণ নিফটি 50ত এটা মই ভাল ট্ৰেড দেখিবলৈ পাইছোঁ। চাওক আৰু যদি মাজত অপেনিং হৈ যায়, ধৰি লওক আপোনালোকৰ 19,550ৰ ওপৰতো ট্ৰেডিং হ'ব পাৰে, ডাঙৰ গেপ আপ, তেতিয়াও আপুনি বুলিছ ট্ৰেডেই ল'ব। অকণমান ডাউন ট্ৰেড আহিব পাৰে, তাৰপিছত আকৌ বুলিছ ট্ৰেড হৈ যাব। ঠিক আছে, এতিয়া মই আপোনালোকক পোনে লৈছোঁ বেংক নিফটি। বেংক নিফটি কি কৰিলে চাওক, নিফটি বেংক বা বেংক নিফটি কি কৰিলে, 44,600ৰ ওচৰা-ওচৰি অপেনিং হ'ল, আৰু অপেনিং হৈ মাৰ্কেটে কি কৰিলে, ডাইৰেক্ট চাওক এইটো ৰেঞ্জ ব্ৰেক কৰি দিলে। 44,500 যিটো ৰেঞ্জ আছিলে সেইটো ৰেঞ্জ ব্ৰেক কৰিলে, ব্ৰেক কৰি আকৌ আপ ছাইডলৈ গ'ল, আকৌ ব্ৰেক কৰি দিলে। চাওক যেতিয়াই আপোনাৰ ব্ৰেক কৰিলে, ধৰি লওক আপোনাৰ 44,600 যেতিয়া ব্ৰেক কৰিলে, মাৰ্কেটে ডাইৰেক্ট আহি গ'ল 44,300 এবাৰ আহিছিলে ওচৰে পাজৰে, কিন্তু 300 ট্ৰেড ক্ৰছ নকৰি পেলাই মাৰ্কেটে আকৌ তল ছাইডলৈ আহি গ'ল। মাৰ্কেটে ডাইৰেক্ট আকৌ চাওক, মই যিটো টাৰ্গেট দিছিলোঁ 44,300লৈকে মাৰ্কেট আহিব পাৰে বুলিছ বিয়াৰিছ যদি মাৰ্কেট হয়। ঠিক আছে, বিয়াৰিছ মাৰ্কেট হ'ল 44,300লৈকে মাৰ্কেট আহিলে, তাৰো অলপ ক্ল'জ আহি গ'ল, প্ৰায় 44,200লৈকে মাৰ্কেট আহিলে। তাৰপিছতে মাৰ্কেটে কি কৰিলে চাওক, মাৰ্কেটক আকৌ আপ মুভলৈ লৈ গ'ল, যিটো এটা ডাঙৰ যিটো আপোনাৰ ছাইড বেজৰ মাৰ্কেটৰ যিটো চিম্বল আছিলে, যিখন আছিলে এৰিয়া, সেই এৰিয়াৰ ভিতৰত মাৰ্কেটে ক্ল'জ দি দিলে। এতিয়া আপোনালোকে কালিলৈ কেনেকৈ ট্ৰেড কৰিব, কালিলৈ আপোনালোকে ট্ৰেড কৰিবলৈ হ'লে চাওক, মাৰ্কেট যদি আপোনালোকৰ অপেনিং হৈ যায় 44,500ৰ ওপৰত, তেতিয়া আপোনালোকে চাব 44,570 যদি ৰেঞ্জটো ক্ৰছ কৰি দিয়ে, তেতিয়াহ'লে মাৰ্কেটে ডাইৰেক্ট আপ মুভ যাব পাৰে 44,600, অকণমান চাব তাত, তাৰপিছত ডাইৰেক্ট যাব 44,680, তাৰ পৰা ডাইৰেক্ট যাব পাৰে 44,800-900লৈকে টাৰ্গেট যাব পাৰে আপ মুভৰ বাবে। গতিকে সেইটো অকণমান চাই ল'ব। আৰু যদি চাওক মাৰ্কেটে বেংক নিফটিত কি কৰে, যদি ডাউন ছাইডলৈ আহিব বিচাৰে, আকৌ 44,300লৈকে মাৰ্কেট আহিব পাৰে। কিন্তু মোৰ দৃষ্টিত মই কৈছোঁ মাৰ্কেটে বেয়াৰিছ মাৰ্কেট কালিলৈ নহয়। ঠিক আছে, এতিয়া চাওক আৰু যদি গেপ আপ অপেনিং হয়, তেতিয়াও আমাৰ কাৰণে ভাল হ'ব ট্ৰেড কৰিবৰ কাৰণে। গেপ আপ অপেনিং হ'লেও বুলিছ ট্ৰেডেই হ'ব। ঠিক আছে, গেপ আপ অপেনিং হ'ব লাগিব আপোনাৰ 44,600ৰ ওপৰত গেপ আপ অপেনিং হ'ব লাগিব। তাৰপিছতে মাৰ্কেট ডাইৰেক্ট আপোনাৰ চাওক 44,700, 800, 900লৈকে টাৰ্গেট যাব পাৰে। ঠিক আছে, গতিকে আজিলৈ ভিডিঅ'টো ইমান আছিলে, ধন্যবাদ।